এটা প্ৰেছাৰ কুকাৰত মই 3টা আলু দিছোঁ আৰু আলুকেইটা মই ভালদৰে বইল কৰি লৈছোঁ মানে সিজাই লৈছোঁ পিছে ইয়াতে এটা কথা মন কৰিব আলুকেইটা যাতে মাজত ফালি নিদিয়ে কাৰণ যেতিয়া আমি আলু ফালি দিওঁ তাত আমাৰ পানীৰ পৰিমাণ অলপ হ'লেও সোমায় তেতিয়া আমাৰ পিটিকোতে আলুখিনি বৰ শুকান হৈ নাথাকে সেয়েহে গোটা গোটাকৈ দিব আৰু গোটাকৈ যেতিয়া দি পেলাই পিটিকিব তাৰপিছত ৰুকনিত যেতিয়া ৰুকিব বেলিবলৈও সুবিধা হয় সেয়েহে এনেকৈ কৰিলে ভাল মই এতিয়া এয়া এনেদৰে ৰুকনিত ৰুকি লৈছোঁ তাৰপিছত এতিয়া আমি মছলা কি কি লাগে তাকে চাম ধনিয়া পিছে নাছিলে ধনিয়া থাকিলে খুবেই ভাল লাগে খাই আলু পৰঠাখন ইয়াত দিছোঁ পিঁয়াজ আদা দিছোঁ ৰুকনিত মই ৰুকি লৈছোঁ এখন ৰুকনিতে আৰু সোৱাদ অনুসাৰে ল'ম মই নিমখ আৰু অলপ লৈছোঁ গৰম মছলা হালধি আৰু আচাৰ লৈছিলোঁ সৰিয়হ আৰু জলকীয়া দিয়া সেয়া লৈছিলোঁ আৰু এই আলুখিনি দেখিছেই নহয় কিমান মিহি হৈছে দেখিছে মই ৰুকনিখনত ৰুকি লোৱাৰ কাৰণে আপোনালোকে পৰাপক্ষত এনেদৰে কৰিব তাৰপিছত এতিয়া চাই লোৱা হওক যিখিনি মই আটা মই মঠি থৈছিলোঁ সেইখিনি চাম এয়া হৈছে বাটাৰ যিখিনি মই লাষ্টত দিম যেতিয়া পৰঠাখন সিজি উঠিব এয়া মই আটা আগতীয়াকৈ মাৰি থৈছিলোঁ কোমলকৈ মঠিব তেতিয়াহে খাবলৈ সোৱাদ হ'ব অলপ টাইম মই 10 মিনিটমান এনেদৰে ৰেষ্ট কৰিব দিলোঁ তাৰপিছত এতিয়া মই এয়া দেখিছেই নহয় ৰিফাইন তেল অলপ দি ভালদৰে আকৌ মঠি লৈছোঁ এতিয়া যিখিনি মই আলু ৰুকনিত ৰুকি থৈছিলোঁ তাতে মই সকলোখিনি মছলা দি দিম যিখিনি মই অলপ আগত কৈছিলোঁ যে গোটেইখিনি ইয়াতে দি লৈ পিটিকি ল'ম এতিয়া ডুগুৰ কাৰণে উলিয়াই বেলেগকৈ থৈ ল'ম কাৰণ তাইতো জ্বলা নাখায় এতিয়াহে মই ইয়াত জলকীয়াকেইটা দি আকৌ পিটিকি ল'ম তাৰপিছতে এতিয়া এটা কাম কৰিব লাগিব আমি আটাৰ লাডু এটা ল'ম বৰ বেছি ডাঙৰো কৰিব নালাগে বৰ বেছি সৰু কৰিব নালাগে মধ্যমীয়া আকাৰত ল'লে হ'ব এনেদৰে ঘূৰাই ঘূৰাই আমাৰ যেনেদৰে চাকি এগছ থাকে ন এই চাকি গছৰ দৰে মানে তলফালে অকণমান দহকৈ এনেদৰে কৰিব লাগিব তাৰপিছত আলুৰ যিখিনি মই ষ্টাফিং বনাইছিলোঁ এইখিনি বনাই এনেদৰে লাহে লাহে ঘূৰাই দিলে হৈ গ'ল এয়া এতিয়া আমাৰ ৰেডি হৈ গৈছে এইটো আছে লাষ্টৰ ভিডিঅ'টো হয় এইটো এতিয়া মই আগত আনি এনেদৰে দেখাই দিছোঁ প্ৰথমখিনি কৰিবই নহ'ল তাৰপিছত মই ইয়াত টেৱা পাতিলোঁ টেৱাৰ পতাৰ পিছতেই এতিয়া এখন এখনকৈ বেলি বেলি ভাজি যাম এতিয়া অকণমান শুকান আটা ছেটিয়াই লৈছোঁ ছেটিয়াই লৈ আৰু লাহে লাহে ওপৰে ওপৰে এনেদৰে বেলি দিছোঁ বৰ হেঁচি হেঁচি নেবেলিব হেঁচি হেঁচি বেলিলেও আকৌ আলু পৰঠা ন যিমান যি হ'লেও ভিতৰততো আলু সোমাই আছে পটককৈ ফাটি যাবও পাৰে সেইকাৰণে সেইটো ভুল নকৰিব ওপৰে ওপৰে চাৰিও কাষটো লাহে লাহে বেলি ইফালে মোৰ টেৱাখনো গৰম হ'ল এতিয়া ইয়াতে দিছোঁ মই যিখন মই পৰঠা বেলি লৈছিলোঁ দিছোঁ অলপ সময় সেকি ল'ম 10 ছেকেণ্ডমান তাৰপিছত উভতাই ইয়াতে মই দিছোঁ ৰিফাইন তেল নামমাত্ৰ দিছোঁ বেছি দিয়া নাই জুইটো কিন্তু কমত ৰাখিব ফুলত নিদিব নহ'লে কিন্তু জ্বলি যাব ভিতৰখন একেবাৰে নিসিজিব কাৰণ কেলে পৰঠা সদায় শকত থাকে সেইকাৰণে সদায় কম জুইত সিজাব লাগে ইয়াৰ ইটো চাইডো মই উভতাই পেলাই এনেদৰে সিজাই আছোঁ প্ৰায়ভাগতে হৈ উঠিছে তাৰপিছতে এতিয়া মই আপোনালোকক দেখাম মই যিহেতু আহিছিলোঁ ডিগবৈলৈ আৰু মোৰ মিষ্টাৰেনো কেনেকৈ ঘৰত কি কি ৰান্ধি খাইছে তাকো অলপ দেখাওঁ হাই আজি ঘৰত অকলে আৰু নিজৰ আজি মিছেছ ঘৰত নাই যদিও আজি ঘৰৰ ওচৰতে খাচী মাংস কাটিছিলে তাকে অলপমান আনিলোঁ এতিয়া অলপ বনাবলৈ আগবাঢ়িছোঁ তুমি নাই যদিও অলপ চেষ্টা কৰিছোঁ তোমাৰ নিচিনাকৈ যেতিয়া আনিব পাৰোঁ নেকি তাকে অলপমান দেখাম এয়া এখেতে বনালে খাবলৈ ধুনীয়া হৈছে নিচিনা লাগিছে পিছে মই যেতিয়া যাম মোকো বনাই খুৱাব লাগিব কিন্তু কৈ দিছোঁ এখেতেও কিন্তু খুব ধুনীয়া বনায় পিছে এখেতে ভইচ অভাৰটো নিদিলেই আৰু মই এতিয়া আধাৰ পৰা দেখালে মই এতিয়া আপোনালোকক ক'ব পৰা নাই
পাছে পৰে মই ৰেচিপিটো দিম বাৰু। একেবাৰে চিম্পুলকৈ বনাইছে, এখেতেও ইমান মা মছলাটো নাখায়েই, চিম্পুলকৈ খায়। এয়া তাৰপিছত আৰু এয়াই হৈছে চৰ্বি থকা ছাগলী মাংস। তেন্তে এতিয়া মোৰ যাবৰ সময় হৈছে। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে যিটো আছে বেল সেইটো যাতে ক্লিক কৰি অল কৰি দিয়ে। আৰু এতিয়া মই ইয়াৰ পৰা বিদায় মাগিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।